কেনেদৰে চলি আছে অতুল বৰাৰ কৃষি বিভাগ পাইছেনে প্ৰকৃত কৃষকে চৰকাৰী সা-সুবিধা নে বিভাগৰ মন পছন্দৰ লোকেহে পায় সা-সুবিধা শিৱসাগৰ জিলাৰ একাংশ সাধাৰণ খাতি খোৱা কৃষকৰ ক্ষোভ সাধাৰণ কৃষকৰ প্ৰাপ্য আদায় নিদিয়ে শিৱসাগৰ জিলা কৃষি বিভাগে প্ৰয়োজনীয় নথি পত্ৰ দাখিলৰ পাছতো প্ৰাপ্য আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত কৃষক শিৱসাগৰ জিলাৰ বগীদল অঞ্চলৰ হালুৱাচুক গাঁৱৰ কৃষিজীৱী ৰাইজৰ এই গুৰুতৰ অভিযোগ তেওঁলোকৰ প্ৰকৃত কৃষকক গুৰুত্ব নিদিয়ে শিৱসাগৰ জিলা কৃষি বিভাগ আমগুৰি মহকুমা বিভাগ নাইবা জয়সাগৰ চক্ৰ কৃষি বিষয়াৰ কাৰ্যালয়ে বিভাগীয় নীতি নিয়ম অনুসৰি গাঁওখনৰ 90% কৃষিজীৱী মানুহে চৰকাৰী আঁচনিৰ বাবে লিখিত আবেদন দাখিল কৰাৰ পাছতো আমগুৰিৰ মহকুমা কৃষি বিষয়াগৰাকীয়ে বঞ্চিত কৰি আহিছে এইসকল কৃষকক দুৰ্নীতি মানে আমাৰ তাতে মোৰ কিনাৰতে খেতি কৰিছিলে এবছৰ খেতি কৰিলে কৰি পিনি এতিয়া পেলাই থৈ দিছে পলি হাউচ দুটা তিনিটা একে ঘৰতে আনি দিলে আৰু বাইদেউ আহিছিলে ৰুমি বাইদেউ আহি পিনি চালেহি কিন্তু আমাৰ বাৰীলৈ নাহিলে সেইচৰ পৰা ঘূৰি গুচি গ'ল এতিয়া আমি পলি হাউচৰ কাৰণে আজি এবছৰ আমাক পলি হাউচ নাই দিয়ে সেইদিনা মাতিলে আমি গ'লোঁ অফিচলৈ অফিচত ক'লে যে এটাকে দুভাগ কৰি দিম আমি এটাক দুভাগ কৰি কি খেতি কৰিম আমিতো 12 মাহ খেতি কৰা খেতিৰ পৰাই আমি খাই জীৱন ধাৰণ কৰি আছোঁ ল'ৰা ছোৱালী মাইকী পোহপালন দিছোঁ গতিকেলৈ বান্দৰ ৰাজ্য সদায় যদি আমি অফিচলৈকে গৈ থাকোঁ অফিচলৈ গৈ থাকিলে আমাৰ এই বাৰী কোনে চাব সেই গতিকেলৈ আমি অফিচলৈ যাব নোৱাৰোঁ চৰকাৰৰ মতে শুনিছোঁ খেতিয়কক চব দিছে খেতিয়কক আহক চবখিনি ইয়াত ফিল্ডত অন্যহে খেতিয়ক আৰু চাই চিতি আমাক বস্তু দিয়ক এতিয়া স্প্ৰে এটা নাই মেচিন নাই ট্ৰেক্টৰ নাই বেমাৰী ট্ৰেক্টৰ হাল বাই আছোঁ গতিকেলৈ চৰকাৰে সেইখিনি সুবিধা আমাক দিব লাগে কাৰণ দি আছে বুলি কৈছে আৰু মাজতে ধৰি পিনি কিছুমান মানুহে এতিয়া এইবোৰ মানে বন্ধ কৰি দিছে সদ্যহতে কথাটো হ'ল আমাৰ মানে যিখিনি মানে কৃষি খেতিৰ বিষয়ে যিখিনি বস্তু আমি পাবলগীয়া হয় সেই বস্তুখিনি আমি চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই তেওঁলোকক আমি আবেদন কৰিলে তেওঁলোকে মানে হেমাহি কৰে আৰু ইজনে সিজনলৈ ঠেলি লাষ্টত বস্তু আমাক মানে কোনো গুৰুত্ব নিদিয়ে আমি বাৰে বাৰে অফিচলৈ গৈ থাকিব লাগে আমাৰ কাম ক্ষতি হয় আমাৰ বান্দৰ ৰাজ্যত থকা মানুহ খন্তেক ওলাই গ'লে আমাৰ ধ্বংস হয় গতিকে আমি সদায় গৈ থাকিব নোৱাৰোঁ তেখেতলোকক আমি বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো মানে তেওঁলোকে একো বস্তু আজি পৰ্যন্ত দিয়া নাই আৰু পলি হাউচৰ কাৰণে আমাক আবেদন কৰিছিলোঁ আবেদন কৰি আমি 4জনৰ কাৰণে আমাৰ এই হেৰি আহিলে এইটো কি বুলি কয় লিষ্টত নাম আহিলে কিন্তু এই 4জনৰ ভিতৰত এজনো আমি পলি হাউচ আজিলৈকে পোৱা নাই আমাক মানে এই ৰুমি বৰা বাইদেৱে আমাক মানে একো মানে সুবিধাটো দিয়া নাই নিৰু বুলি দিয়া নাই তেওঁ অন্য চাৰ্কুলত দিব পাৰে আমাৰ ইয়াত কিয় দিব তেওঁ মানে অলপ আমাক গাফিলতি কৰিছে